আমি ইয়াৰ পাছৰ কাৰ্যসূচীৰ বাবে সৰ্বধৰ্ম প্ৰাৰ্থনা আজি আমাৰ ধৰ্মগুৰুসকলক আমি অনুৰোধ জনাইছোঁ। উপস্থিত থকা আমাৰ সন্মুখভাগত উপস্থিত থকা গণ্য মান্য সমস্ত ভক্তমণ্ডলী ৰাইজ, আপোনাৰ খবৰ আমি আজ্ঞা সুৰত লৈ আমাৰ সকলোৰে সন্মানীয় সদায় কৰে মোক সদায় যাওক মতা দুজন সাগৰ পাৰত চোৱা তপত বলুকা ভৰা তুমি আহি মৰমেৰে শীতলাই সাগৰ পাৰত চোৱা তপত বলুকা ভৰা তুমি আহি মৰমেৰে শীতলাই এতিয়া মোৰ লগৰ